দাবী মানিব লাগিব আমাৰ দাবী মানিব লাগিব টাটা মোবাইল ইউনিয়ন জিন্দাবাদ বালাপাৰা টাটা ইউনিয়ন মোবাইল জিন্দাবাদ আমাৰ দাবী মানিব লাগিব অবৈধ ইটা ভাটা মালিক হুঁশিয়ার ইটা ভাটা মালিক হুঁশিয়ার যিটো বহাগত এটা লিষ্ট আছে মই এনে গাই দিম আপোনালোকক তাৰমানে আমি যিবিলাক ইটা ইয়াৰ পৰা লওঁ ছিজনত সেইবিলাকৰ দাম যিটো ইটাত আছিল 4,500 টকা পাৰ হাজাৰ প্ৰতি হাজাৰ সেইটো এতিয়া বৰ্তমান ইহঁতে একেবাৰতে মানে 8,500 টকা কৰিছে ইয়াত 4,000 টকা বাঢ়াইছে আৰু এটা এতিয়া আছে 7,000 টকা হয় যিটো মানে 1 নম্বৰ বুলি কয় সেইটো 11,000 তাতে মানে আমরা 4,000 টাকা বাড়িছে প্রত্যেক বছর এইবিলাক কিন্তু সাধারণতে 500 600 700 এনেকে বাড়ে ধৰি লওক আপোনালোকে 1000 লৈকে বঢ়ালেও মানে মেনেজ কৰিব পাৰি তো আমি যেটো এটা সিজনত ইয়াৰ পৰা 4,500 লৈ গাড়ী ভাড়া দি যেটো বিক্রি কৰিছিল মার্কেটত মানুহে তো এটা কিনিব লাগিব না সেই ইটাটো যেতিয়া মই আজি হঠাৎকে 4,000 কম তাতে আমাক ৰামপিটন দিব নাই বলে এইটো কি মোৰ মূল্য গুছে নেকি আপোনালোকে কলেই পাব 24 ঘণ্টাৰ ভিতৰত সময় দিছোঁ মই ৰাতিপুৱাও কৈছোঁ আৰু এতিয়াও কৈছোঁ আপোনালোকৰ জৰিয়তে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে পূৰ্বৰ যিটো মূল্য আছে নিৰিখ আছে সেইটো বাহাল কৰক অন্যথা আমি জংগী আন্দোলন ঘোষণা কৰিম অহাকালিৰ পৰা চাক্কা জাম হ'ব মই ডিসি অফিচৰ আগত ধৰ্ণা দিম লাগিলে যদি দৰকাৰ হয় মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী সাহাবত তাতে আমি ধৰ্ণা দিবলৈ বাধ্য হ'ম যিবিলাক গাড়ী আছে গাড়ীৰ মালিকবিলাক আছে সিহঁতৰ কিস্তি দিয়া অসুবিধা হৈছে সংসাৰখন ভালকৈ চলা নাই এটা গাড়ীৰ এটা ড্ৰাইভাৰ থাকে দুটাকে লেবাৰ থাকে তাৰ উপৰিও গাড়ীখনৰ অনাৰজন থাকে সিহঁতৰ মানে পৰিয়ালটো মানে কেনেকৈ চলিব এনেকুৱা যদি মানে মূল্য বৃদ্ধি হৈ আছে এইটো মানে অফ সিজনত আপোনাৰ কৈছে প্ৰতি হাজাৰত 4,000 পৰা 4,500 টকা পৰাইছে নিশ্চয় কিন্তু আমাৰ যিটো বঙাইগাঁও ইটা ভাটাৰ ইউনিয়ন আছে সেই ইউনিয়নৰ পৰা যেতিয়া ইটাটো এই ভাটাবিলাক অপেনিং হোৱাতে এখন লিষ্ট দিয়ে ইউনিয়ন ৰেটৰ এখন লিষ্ট দিয়ে সেই লিষ্টৰ 500 বা 700 টকা তলতে থাকে সিজনত আৰু সেইটো বৰ্তমান মানে সেই ইউনিয়ন ৰেটটো চেৰাই গৈছে বহুত ওপৰত চৰকাৰে যিটো মানে কি আপোনাৰ ইউনিয়ন ৰেটটো যিটো আহে সেইটো চৰকাৰৰ আলোচনা কৰি হয় সেই মুতাবিক আপোনাৰ জিএসটিটো পে কৰে জিএসটি পে কৰে কিন্তু ইউনিয়ন ৰেটৰ ওপৰত ডিপেন্ড কৰি কিন্তু ইহঁতে এতিয়া কি কৰিছে তাৰ উপৰিওতে আপোনাৰ বিক্ৰী কৰি আছে 4,000 4,500 টকা তাৰ উপৰঞ্চি লৈ আছে আমাৰ দাবী মানিব লাগিব অবৈধ মূল্য বৃদ্ধি ৰোধ কৰক